हेलो फ्रेंड्स, आशा करूँ आपनालोके सकलोवे भाले आछे आरु मयो भाले आछो। मैं आज आपनालोकर माजत লৈ আহিছো नतुन एटा भिडिओ आरु এই भिडिओটো हल विभिन्न राइटारर सम्पर्के आरु कितापर सम्पर्के कोने लिखिছিল সেই सम्पर्के केइटामान प्रश्न उत्तर লৈ আহিছো। आशा करूँ आपनालोकर ভাল লাগিব। सो आरम्भ करूँ। 1 नम्बरर प्रश्न, रामायण कोने लिखिছিল? यार एन्सार हबो बाल्मीकि। 2 नम्बर, विख्यात चित्र मोनालिसा कोने अंकन करिছিল? लियोनार्डो डा ভিঞ্চিয়ে। 3 नम्बर, मरियम आस्तिन अथवा हीरा बरुआ ग्रन्थখন কাৰ? অৰূপা কলিতা পাটিংগাৰ। 4 नम्बर, কোনে অলকানন্দ কবিতা সংকলনটি লিখিছিল? নলিনীবালা দেৱীয়ে। 5 नम्बर, সাৰথি পুথিখন কোনে ৰচনা কৰিছিল? সত্যনাথ বৰা। 6 नम्बर, নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? শৈলধৰ ৰাজখোৱা। 7 नम्बर, পাপৰিৰ কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? গণেশ চন্দ্ৰ গগৈক। 8 नम्बर, ৰাজনীতি কি উচ পাৰ কাৰ ৰচনা? অটল বিহাৰী বাজপেয়ীৰ। 9 नम्बर, হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল? সৰ্বপল্লী ৰাধাকৃষ্ণন। 10 नम्बर, জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। 11 नम्बर, ৰামচৰিত মানস গ্ৰন্থখন লেখক কোন? তুলসী দাস। 12 नम्बर, কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা? দৃষ্টি আৰু দৰ্শন। 13 नम्बर, এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ কিতাপখন কোনে লিখিছিল? ষ্টেফেন হকিঙে। 14 नम्बर, দ্য হোৱাইট টাইগাৰ উপন্যাসৰ লেখক কোন? অৰবিন্দ আদিগা। 15 नम्बर, তমচু মো জ্যোতিৰ্গময় মূলতঃ ক'ত উল্লেখ কৰা হৈছিল? উপনিষদত। 16 नम्बर, মুদ্ৰাৰাক্ষস কোনে ৰচনা কৰিছিল? বিশাখা দত্ত। 17 नम्बर, বিখ্যাত কালিকা পুৰাণ কাৰ পৃষ্ঠপোষকতাত ৰচিত হৈছিল? ধৰ্মপাল। 18 नम्बर, অস্তৰাক উপন্যাসৰ লেখক কোন? হোমেন বৰগোহাঁই। 19 नम्बर, হোমেন বৰগোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? পিতা পুত্ৰ। 20 नम्बर, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি? শকুন্তলা। সো ফ্ৰেন্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।